নমস্কাৰ মই শান্তনু আজি ভিডিঅ'টো গাহৰি মাংসৰ পৰা আৰম্ভ কৰিলোঁ মাক মাংসখিনি বইল কৰিবলৈ দি মই খৰিকা কেইডাল উলিয়াই ল'লোঁ তাৰ পাছতে গাহৰি মাংস ফ্ৰাই মাছেৰে ঠাণ্ডা ভাত কেইটামান খাই ল'লোঁ গাড়ীখনত বহিয়ে পুৰবি দৈ এটা খাবলৈ ল'লোঁ ক'বালৈ ওলাই গ'লে বোলে মিঠা বস্তু খাব লাগে তেতিয়া ভাল হয় আজি পিছে যিকেইটাৰ লগত যাম সেইকেইটাৰ লগত ভাল হ'বই নোৱাৰে দেই ৰাইজ সঁচাকৈ নল'ব দেই ধেমালিহে কৰিছোঁ আহি গৰিয়সী ঘৰ পালোহি তাইক নিবলৈ তাৰ পাছতে নিৰুপমৰ ঘৰৰ পৰা খৰি কেইডালমান নিবলৈ আহিলোঁ খৰিখিনি গাড়ীত উঠাই আহি মাংস ল'বলৈ ব্লকত ৰ'লোঁ এজনীৰ বাবে 1 কেজি ব্ৰইলাৰ মাংস লৈ কটাই ল'লোঁ 30,000 মান পালোঁ আৰু এটা আছে বেছিবলৈ মানুহ বিচাৰি পোৱা নাই আকৌ তাৰ পাছতে বিলাহী জলকীয়া কেইটামান লৈ খানাস্থলীলৈ আগবাঢ়িলোঁ নিৰুপম আৰু সুস্মিতা বাইকত আহি আগতে প্ৰাৰ্থনাহঁতক ৰৈ আছিলহি আমি অহাত আমাৰ লগত প্ৰাৰ্থনা আহি বহিলে পাৰিব অকণমান এটা মেইল আছে guys এটা অবস্থা আমার নেক্সট আমরা গন্ন নেক্সট খালো চালু নহলে নয় বলে কারণ মই আলু যে ওই ডিসপোজ চা খাবলো ওই একদম লাসে নি আমিটা গুটে খাওঁতে আমি দুজনে লাগিছে খানা খাবলৈ আহি গাড়ী ফচি আছে দুটা পাছে গাড়ী ফচি আছে নাজানো যে কি হ'ব এই যা কথা আছিলে গাড়ীখন নামিবি নেকি কামকে মই বাদ দে মইতো গাড়ী ঠেলিবলৈ নাই মোক জোৰ জবৰদস্তি লৈ আহিছিলে গাড়ীখন ঠেলি উলিয়াই সিহঁতি খোজকাঢ়ি আগবাঢ়িলে গৰিয়সী আৰু মই গাড়ীখন লৈ আগবাঢ়িলোঁ চবে গাড়ীৰ পৰা এটা এটা হাতত বস্তু লৈ খানাস্থলীলৈ আগবাঢ়িলোঁ মইতো অথনি সেইটোৱে কৈ আছিলোঁ এই ৰাউণ্ড মানে অকণমান আগলৈ ঘূৰি যাব নোৱাৰিলে এইডোখৰ এই পথাৰখনত খাই দিম বুলি কৈছিলোঁ আজি নদৰে চাগে আকৌ এইখন ব্ৰহ্মপুত্ৰ এই বাদ দে আমাৰ বেছিকৈ নালাগে হৈ যাব হেৰি দৌৰিব আহিলে কিন্তু পলাব নাই কিন্তু দেই মই আজি নালাগে দৌৰিব বুলি ক'ম নহয় নৈ পালে গুড হয়নি এই দেখিছেনে পিয়াজ কি সৰি জুইকুৰা জ্বলাৰ পাছতে মই খৰিকাখিনিত মাংসবোৰ লগাই ল'লোঁ ঠাণ্ডা আহিছে নেকি জুই ফুৱাই আছে এইটোৱে চাহ কোনে বনাই আনিছিল মই পিছে নাজানো দেই ৰাইজ জিপুলিনাই চবকে বাকীহে দিছিল কোনে বনাই আনিছে নাজানো কিন্তু জিপুলিনাই যে বনোৱা নাই সেইটো মই 110% চিয়ৰ লগত খাবলৈ পিছে তিল পিঠা মালপোৱা আৰু চুজি লাও আনিছিল সকলোৱে খোৱাত ব্যস্ত আৰু মোৰ অৱস্থা দেখো ৰাইজ জানুৱাৰী 9 তাৰিখে স্মৃতি বাৰ্থডে আছিল তেতিয়া সকলো নিজৰ নিজৰ কামত বাহিৰত আছিল আৰু ব্যস্ত আছিল সেইবাবে আজিয়ে সকলোৱে মিলি চেলিব্ৰেট কৰিলোঁ আপোনালোকৰ খানাবোৰত কি হয় নাজানো আমাৰ খানাবোৰত পিছে ল'ৰা দুটাহে বেছিকৈ কাম কৰিব লাগে খৰিকাত দিয়া মাংসখিনিৰ দায়িত্ব নিৰুপমক দিলোঁ মোৰ যাবলৈ মন আছে গোটেইকেইটাই মিলি এটা ট্ৰিপত যোৱা কথা ঠিক হৈছে সেইবাবে শ্বিলং যাব নে দাৰ্জিলিং যাব সকলোৱে আলোচনাত ব্যস্ত প্ৰাৰ্থনাই পনীৰখিনি প্ৰথমে ফ্ৰাই কৰি ল'লে তাৰ পাছতে পিঁয়াজখিনি ভাজি ল'লে আজি গৰিয়সীয়ে মাছ মাংস নাখায় সেইবাবে তাইৰ বাবে পনীৰ যোগাৰ কৰা হৈছে 70 টকা দি মটৰৰ টেমা এটা আনিছিলোঁ পানী পিছে ফুল হৈ আছিল কিন্তু মটৰহে 200 গ্ৰামো নোলাল গ্ৰেভিখিনি হোৱাৰ পাছতে ফ্ৰাই কৰি থোৱা পনীৰখিনি দি দিলোঁ পনীৰখিনি হোৱাৰ পাছতে প্ৰাৰ্থনাই পনীৰখিনি বাতি এটাত বাঢ়ি ল'লে মানে সেইটো কেৰাহীতে ব্ৰইলাৰ বনাব এইফালে গাহৰিখিনিও প্ৰায় সিজিলেই মই উঠাইছো ৰ
সুস্মিতা ওলা অকল ময়ে ওলোৱা নাই তাত আমি হেনা পিকনিকত কেন্দ্ৰত পৰা নাচিছো আমি হেয়াৰ পিকনিক খাইছিলো এইফালে প্ৰাৰ্থনাই নিজৰ বাবে ব্ৰইলাৰ বনাই আছে তাই মানে গাহৰি নাখায় পনীৰটো দিয়া এজনী পনীৰ খাতি চুতীয়া ব্ৰইলাৰ খাতি এই চবচে কথাটো জান নাই এনেই এজনী পেটলি নহয় আকৌ এইকাৰণে 1 কেজি ব্ৰইলাৰ আৰু আমাৰ 7টাৰ কাৰণে 6টাৰ কাৰণে 2-3 কেজি গাহৰি চবচে ডাঙৰ খাইলাটো ইয়ে ছোৱালীৰ লগত খানা খাবলৈ আহিলে এনেকুৱাই হৈ দে ৰাইজ সিহঁতি তাত ফটো মাৰি আছে আৰু আমি ইয়াত কাম কৰি আছো কিন্তু কি কৰিব এৰিব নোৱাৰা লগৰ যে গাহৰিখিনি উতলাৰ পাছতে সিহঁতক ভাত খাবলৈ মাতিল আৰু সকলো আহি বহিলে নাই আকৌ ক অহাবাৰলে বিলিয়ে এনেকৈ খানা খাবলৈ নাহে থাৰ লৈ আহিব থাৰ ফৰ্চুনাৰ লৈ আহিম মই থাৰ নহয় কি বিল্লি মানুহটোৱে কি আজি প্ৰমোচন পালে মেনেজাৰ দেই আৰু সেই তাই আমাক হেৰি দিব হেনো পাৰ্টি দিব হেনো হা এইটো AID কৰিম নেকি আমাৰ এই 3গৰাকী বয়ফ্ৰেণ্ড নাই দেই যদিহে কোনোবা ইচ্ছুক ব্যক্তিয়ে নম্বৰ বিচাৰে তেতিয়াহ'লে কমেণ্ট কৰিব পাৰে কিমান টকা দিব লৈছা নিব মোক এইটো প্ৰমাণ নে কি পইচা দিয়া ধেমালিবোৰ মাজতে মই বোলো তহঁতি ভাতকেইটা বাৰ মই ভৰিকেইটা ধুই আহোঁ গাড়ী ঠেলাৰ পৰা ভৰিকেইটা যিটো ৰূপ হৈ আছিল কুকুৰক কাটি দিয়া হ'লেও নাখালে হয় ব্ৰহ্মপুত্ৰ পানীত ভৰি ভৰাই পানীত ভৰাইছোঁ নে বৰফত ভৰাইছোঁ ধৰিবই পৰা নাছিলোঁ ঢকুৱাখানাত পাহাৰ নাথাকিব পাৰে কিন্তু প্ৰাকৃতিক পৰিৱেশত কোনো গুণেই কম নহয় আহি দেখিলোঁ ইহঁতকেইটা খাবলৈ ল'লেই ব্ৰইলাৰ মাংস পনীৰটো লগত বহিছে আৰু বাকীকেইটা গাহৰি খোৱা তই চব খা তই খচৰ বাৰু এতিয়া ময়ো খাই ল'ম গাহৰিয়ে ভাত খোৱাৰ পাছতে ব্ৰইলাৰ উইংছ এখন খাবলৈ মানুহ ওলোৱা নাছিল সেইবাবে ময়ে খাই দিলোঁ সেইবোৰ বাদে পাণ ক'ত আছে পাণ তামোল কেইটা আনিছিলি সকলোবোৰ চফা কৰি জ্বলাই শেষ হোৱাৰ পাছতে হাতে হাতে বস্তুবোৰ লৈ গাড়ী লৈ আগবাঢ়িলোঁ কাইলৈৰ পৰা সকলো নিজৰ নিজৰ কামত ব্যস্ত হৈ যাব তাৰ মাজতে এনেদৰে এদিন লগ পালে বহুত দিনলৈকে স্মৃতিবোৰ ৰৈ যায় বাৰু আজিলৈ ইমানে পুনৰ এটা নতুন ভিডিঅ'লৈ লগ পাম বাই